গুড আফটাৰনুন এভৰিৱান। আশা কৰোঁ সকলো ভালে আছে। এটা সৰু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ইচ্ছা গৈছে। মই এষাৰ কথা সদায় মানি চলোঁ যে বিশ্বাসে মিলয় হৰি। এইটো সদায় মানি আহিছোঁ আৰু আগলৈও মানি যাম। কি কাৰণে কৈছোঁ সেইখিনি বাৰু কওঁ অকণমান। অথনি মই ৰাতিপুৱা যেতিয়া মই আজি পুষ্পাঞ্জলি দিছিলোঁ ঘটত পুষ্পাঞ্জলি দিওঁতে মই বেলপাতত সেন্দুৰ আৰু এনেকৈ চন্দন এনেকৈ লগাই, তাৰপাছত মই চন্দন দিয়া নাছিলোঁ, অকল সেন্দুৰ লগাই পেলাই বেলপাতত সেন্দুৰ দিওঁ আৰু ফুলত এনেকৈ সেন্দুৰ দি পেলাই মই 3বাৰ অঞ্জলি দিলোঁ। 2পাহ জবা ফুল মোৰ গছৰে সেয়া, আৰু 1পাহ গেন্দা ফুল আৰু বেলপাত। লাষ্টত এইখিনি দিছিলোঁ, আৰু এইখিনি দিওঁতে ৰেণ্ডমলি মই আঁকিছিলোঁ, মানে সানি দিছিলোঁ। অৱশ্যে সেন্দুৰ কোনো প্লেন নাছিলে, কিন্তু দেখাত এনেকুৱা লাগে যেন অকণমান যেন ত্ৰিশূলৰ নিচিনা যেন অকণমান এটা যেন আকাৰ ল'লে এনেকুৱা যেন লাগে। মই ফটো তোলোতেহে কথাখিনি মন কৰিলোঁ। যেতিয়া মই ফটোটো উলিয়াইছিলোঁ তেতিয়া এনেকুৱা লাগিছে যেন বেলপাতটোত মানে যিটো আকাৰত সেন্দুৰখিনি অঁকা গ'ল সেয়া যেন ত্ৰিশূলৰ নিচিনা। বাছ থাকিলে, গ'ল কথা গ'ল আৰু থাকিল। দুপৰীয়া 12 বজাত মই ভোগ দিলোঁ, ক্ষীৰ ভোগ আগবঢ়াইছিলোঁ আজি মাক। আজি বগা বস্তুৰ ভোগ দিব লাগে মালৈ, সেয়া দিলোঁ। আৰু মাজে মাজে মই কি কৰোঁ, এই চাকি গছ, অসন্ত প্ৰদীপ যি গছ জ্বলি থাকে মই মাজে মাজে আহি চেক কৰি যাওঁ। কিন্তু আজি বেলপাতত অৱশ্যে মই এনেকৈ লিখিছোঁ, শিৱ বাবাক দিওঁতে এনেকৈ লিখিছোঁ, ওম লিখিছোঁ, ওম নমঃ শিৱায়ো লিখিছোঁ, সেয়া লিখিছোঁ। কিন্তু মই এনেকুৱা কোনো প্লেন কৰা নাছিলোঁ। ইয়াত মই ৰেণ্ডমলি খালি সেন্দুৰ দিছোঁ, ঘটত সেন্দুৰ দিছোঁ, আৰু মই দি পেলাই গুচি গ'লোঁ। দুপৰীয়া 12টা বজাত যেতিয়া ভোগ দিবলৈ আহিলোঁ, ভোগ দিয়াৰ আকৌ 10-15 মিনিট পিছত মই আকৌ চাকি গছ এবাৰ চাব আহোঁতে দেখিলোঁ যে ইয়াত অকণমান শস্যবিলাক লাহে লাহে থুটিয়াব আৰম্ভ কৰিছে। ভাল লাগিলে দেখি। আচৰিত কথা, মই এই জেগাখিনিতে থিয় হৈছোঁহি দেই, এই জেগাখিনিতে মই থিয় হৈছোঁহি, আৰু এইখিনিৰ পৰাই মই চাইছোঁ, মানে শস্যখিনিও চাইছোঁ, চাকি গছো চেক কৰিলোঁ, আৰু ফুলপাহ আৰু বেলপাতটো দেখাই দিওঁ অকণমান। এই জেগাখিনিত মানে এতিয়া মই নথওঁ, যিহেতু আহিয়ে গ'ল। এইখিনিত মানে ফিক্স হৈ আছিলে, এই জেগাখনত একদম ফিক্স হৈ পেলাই মই দি দিছিলোঁ। মানে সৰি পৰাৰ কোনো চান্সেই নাই। আচৰিত ধৰণে এইকণ জেগাৰ পৰা, মানে মই ক'বৰ কাৰণে এইকাৰণে মানে হেৰি লাগিছে, কিয় কাৰণ ইমান আৱেগিক হৈছোঁ মই কওঁতে। এইকণ জেগাৰ পৰা চিটিকি আহি মই এইখিনি থিয় হৈ আছিলোঁ। এইকণ জেগাৰ পৰা কেনেকৈ না বতাহ না কিবা, কেনেকৈ ধৰণেৰে মানে চিটিকি অহাৰ নিচিনাকৈ আহি মোৰ গাৰ ওচৰতে আহি পৰিছেহি। কোনো বতাহো নাই, কোনো ধৰণৰ একো লৰচৰ নাই, আৰু ঘৰটোতো চোৱাৰ প্ৰশ্নই নাহে, যিহেতু সেইটো একেবাৰে নৱমীৰ দিনাহে যিহেতু মই স্থানান্তৰ কৰা হ'ব। তাৰপাছত মই দেখিলোঁ যে সৰি পৰিল। মই আছোঁ এইখিনিত, আৰু একদম এনেকৈ আহি পেলাই এনেকৈ আহি এইখিনিত চিটিকি পৰিছে। মই এইখিনিতে থিয় হৈ আছিলোঁ। তাৰপাছত অলপ আচৰিত লাগিলে। মই ভাবিলোঁ ইয়েৰাম, ঘৰৰ পৰা পৰি গ'ল দেখোন, আকৌ ঘৰতে তুলি দিওঁ নেকি। কিন্তু আচৰিতভাৱে তেতিয়া মোৰ মনত এটা ভাৱ আহিল, হাৰে হঠাৎ তেনেকৈ কিয় চিটিকি পেলাই পৰি আহিল ফুলপাহ আৰু বেলপাতপাহ একেলগে এনেকৈ চিটিকি কেনেকৈ পৰি আহিল। লগে লগে মই মোৰ শ্ৰদ্ধাৰ শাস্ত্ৰী ডাঙৰীয়া, চিত্তৰঞ্জন শৰ্মা শাস্ত্ৰী ডাঙৰীয়াক মই ফোন কৰিলোঁ, সুধিলোঁ তেখেতক যে দাদা এনেকুৱা ঘটনা এটা হৈছে। দাদাক মই প্ৰত্যেকটো বিধানৰ দিহাই মই দাদাৰ পৰা লওঁ। দাদাই ক'লে যে খুবেই ভাল কথা যে দেৱীবাই নিজে নিজ হাতে তোমাক নিৰ্বালি দিয়াৰ নিচিনা হৈছে, তুমি এইখিনি শিৰত লৈ গ্ৰহণ কৰা। মোৰ মানে এনেকুৱা বেয়া লাগিছে, এইখিনি মানে বেয়া লাগিছে মানে কি, মই নিজে বুজাব পৰা নাই মোক এনেকুৱা লাগিছে যে মই একদম, আৰু আচৰিত লাগিছে এই মানে শ্বেপটো কেনেকুৱা ধৰণেৰে হাতেৰে হ'ল আজি, হৈ পেলাই যেতিয়া এইপাৰ হাৰি আজি মোৰ গাত পৰিলি, এই গাত পৰা নাই, এনেকৈ ছাইডত আহি পেলাই এনেকৈ চিটিকি অহাৰ নিচিনাকৈ আহিল, আহি পেলাই পৰিলেহি। যদি ইয়াত পৰিলে হয় হয়তো মই তাতে আকৌ থৈ দিলোঁ হয়। কিন্তু ইমান ভাল লাগিলে, মায়ে কিজানি মোৰ কষ্টখিনি দেখি আছে, কি কষ্টৰে দৈহিক হওক বা সমস্তখিনি কৰি কেনেকৈ মাক মই বেলেগটো একো কৰিব নাজানো, বিধান বিধি একো নাজানো, মনেৰে মই মাক কেৱল ওচৰত পাইছোঁ যে সেইখিনিয়ে মোৰ কাৰণে বহুত ডাঙৰ কপালৰ কথা। আৰু এই পাহ যে পালোঁ, ইমান ভাল লাগিল। মই মানে এবাৰ ভাবিলোঁ লিখোঁ নেকি, কিন্তু লিখাৰো মানে সময় নহ'ব সেইটোকে, আৰু বস্তুখিনি থাকি যাব মোৰ প্ৰকাশ কৰিবলৈ। সেইকাৰণে কথা আকাৰে আপোনালোকৰ আগতো প্ৰকাশ কৰিলোঁ। নিজেও স্মৃতি হিচাপে এইখিনি আজি ৰাখি থ'লোঁ। এইটো আজি মোৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ আমি একো নাজানো, কেৱল মনেৰে মাক ভাল পোৱাৰ বাহিৰে মই আৰু একো নাজানো। কোনোদিন কাৰো বেয়া চিন্তা কৰা নাই, কোনোদিন কাৰো অনিষ্ট চিন্তা কৰা আজিলৈকে মোৰ মনত নাই। কিন্তু এইখিনি আজি যিখিনি মায়ে দিলে, মায়ে সকলোৰে কৃপা
মায়ে সকলোকে কৃপা কৰক সেইটোৱে আশা কৰিছোঁ। আৰু এইখিনি যিখিনি দিলে এইটো মানে মই মাৰ ওচৰত আজি মানে কি কওঁ, ধন্যবাদ জনোৱাৰো একো ভাষা নাই। ইমানখিনি মোক আজি মায়ে এইখিনি দেখুৱালে, মোৰ মানে ক'ব ভাষা নাই। গতিকে সঁচাকৈ অৱশ্যে মানিলে বহুত, নামানিলে একো নাই। বিশ্বাসে মিলয় হৰি, মই ক'লোৱে যেনেকৈ মানিলে ধান নামানিলে পতান। হয়তো যদি আমি চাইণ্টিফিকেলি বুলি কওঁ বোলে নহয় এনেই চিটিকি পেলাই এনেই পৰিল, মাধ্যাকৰ্ষণ শক্তিৰ কথাই হয়তো বহুতে ক'ব, কিন্তু হয় সকলোৱে হয়। কিন্তু কিছু বস্তু এটা আছে ন, যে ছুপাৰ পাৱাৰ বা এটা যে ঐশ্বৰিক শক্তিয়ে যে গোটেইখন পৃথিৱীখন যে চালিত কৰি আছে, সেই শক্তি আমি কেনেকৈ নুই কৰিম। গতিকে বেলেগ একো নাই, মই জাষ্ট কথাখিনি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ইচ্ছা গ'ল। সকলোৰে ভাল হওক। আৰু মানে এনেকুৱা যে এটা মানে সৰু অকণমান আজি ঘটনা এটা হ'ল মোৰ লগত, মোৰ বহুত ভাল লাগিছে। সেইকাৰণে সকলোকে আকৌ শুভকামনা জনালোঁ নৱৰাত্ৰি। ধন্যবাদ।